আজি এই থাপনি আমাৰ লাওভোজনী যি অনুষ্ঠান ধুনীয়াকৈ উপভোগ কৰিব আৰু অসমৰ একমাত্ৰ ৩-৪ জেগাত পতা এই অনুষ্ঠান আপোনালোকে হয়তো বহুতেই এই অনুষ্ঠানভাগ দেখা নাই, গতিকে ধুনীয়াকৈ চাই থাকক শেষলৈকে। যি আজি এই অনুষ্ঠান কমপ্লিট আপোনালোকক দেখুৱাই আছোঁ। ইফালে দেখা পাইছে ধুনীয়াকৈ আজি যি লাওভোজনী থাপনি অনুষ্ঠানৰ মাহ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। বেগতে ভৰাই দিছে, কিয়নো এভাগি এভাগিকৈ আনাটো অসুবিধা, তাৰ পৰা নিজৰ নিজৰ বেগটো দি পঠায় আৰু ধুনীয়াকৈ যি শেষৰ কাৰ্যসূচী লাও কোমোৰা এইফালে সকলোখিনি ধুনীয়াকৈ বিতৰণ কৰা হৈ গৈছে। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, মই আজি উপস্থিত আছোঁ আমাৰ গাঁৱৰে বংশীবদন থান ওৰফে বুঢ়া নামঘৰত, আৰু আজি আপোনালোকক এনেকুৱা এটা অনুষ্ঠান দেখুৱাবলৈ গৈ আছোঁ, যিটো অনুষ্ঠান একমাত্ৰ ক'বলৈ গ'লে অসমৰ 3খন ঠাইতেই অনুষ্ঠিত কৰা হয়, আৰু আমাৰ গাঁও আৰু 2 জেগাত অনুষ্ঠিত কৰা হয়। আৰু ইয়াৰ সবিশেষ ডিটেইলছ ভিতৰত আমি বৰ্তা বা ককাহঁতৰ মুখেদি ধুনীয়াকৈ গোটেই বস্তুটো জানিবলৈ চেষ্টা কৰিম, কিন্তু মই থুলমূলকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে আজি যিটো এইটো অনুষ্ঠান প্ৰত্যেকটো ভাদ মাহৰ প্ৰত্যেকটো তিথিৰ আগতে আগদিনা থাপনি হিচাপে অনুষ্ঠানটো পালন কৰা হয়, আৰু আজি সেই অনুষ্ঠানটো পালন কৰা হৈছে আমাৰ নামঘৰত। আৰু গতিকে মই ধুনীয়াকৈ এইফালে ওলাই মেলি ৰেডি হৈ আহিলোঁ, আৰু মই বৰ্তমান নামঘৰৰ ফ্ৰণ্টত উপস্থিত আছোঁ। এতিয়া ভিতৰত গৈ ধুনীয়াকৈ সকলোখিনি আজি যি কাৰ্যসূচী সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এপিনৰ পৰা কমপ্লিট শেষলৈকে। গতিকে আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মই আহি পাই গ'লোঁ নামঘৰৰ ভিতৰত, আৰু ইয়াৰ ধুনীয়াকৈ নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। এইফালে চাওক, সকলো খেলৰ প্ৰত্যেকগৰাকী ব্যক্তি, ঘৰৰ প্ৰত্যেকগৰাকী সদস্য ধুনীয়াকৈ আহি নামঘৰত উপস্থিত হৈছে, আৰু আজি যি অনুষ্ঠান সকলোৱে লগে ভাগে আৰম্ভ হ'বলৈ গৈ আছে। আৰু এফালে মই সকলোখিনি দেখুৱাই আছোঁ, আৰু এইফালে আজি যি আমাৰ থাপনি লাওভোজনীৰ অনুষ্ঠান কাৰ্যসূচী এফালে দেখা পাইছে ধুনীয়াকৈ এফালৰ পৰা সকলোখিনি, এফালে আগত থাপনা আৰু ধুনীয়াকৈ সকলোখিনি ৰেডি কৰা হৈছে। লাও কোমোৰা, এফালে ধুনীয়াকৈ মাটিমাহ সকলোখিনি ৰেডি কৰা হৈ আছে, আৰু অলপ সময় পিছতে ধুনীয়াকৈ কীৰ্তন হ'ব, নাম হ'ব, আৰু নাম হোৱাৰ পিছত ধুনীয়াকৈ এই যি লাওভোজনী সকলো ঘৰৰ সকলো প্ৰত্যেক ঘৰৰ কাৰণে এভাগ এভাগকৈ ধুনীয়াকৈ বিতৰণ কৰিব। আৰু এই তিথিৰ আগদিনা যি থাপনিৰ অনুষ্ঠান, এই থাপনিৰ বিষয়ে বৰ্তা, যিকোনো এজন বৰ্তাৰ পৰা ধুনীয়াকৈ কিহৰ কাৰণে, কেনেদৰে, কেতিয়াৰ পৰা পতা হৈ আহিছে, এই গোটেইখিনি জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশ। এটা কীৰ্তনেৰে ধুনীয়াকৈ আজিৰ এই থাপনি অনুষ্ঠানভাগ আৰম্ভ কৰা হ'ল, আৰু ৰাইজে ধুনীয়াকৈ নাম ধৰিছে। আৰু আজিৰ এই অনুষ্ঠানভাগ ধুনীয়াকৈ উপভোগ কৰক আৰু এই নাম দৰ্শন কৰক। সকলোকে চাই থাকিব ভিডিঅ'টো, আৰু এতিয়া নাম দৰ্শন কৰক। এফালে দেখাই দিছোঁৱে, এনেকৈ ধৰি ল'লেই হ'ল, এইখিনি হাতত থাকিল। বৰ্তা, আজি যি আমাৰ এই বুঢ়া নামঘৰত এইভাগ লাওভোজনী থাপনি আয়োজন কৰা হৈছে, এই ভাগৰ মূল উদ্দেশ্য কি, আৰু কেতিয়াৰ পৰা কেনেদৰে পালন কৰি অহা হৈছে, আৰু অসমৰ কোন কোন ঠাইত এই অনুষ্ঠানভাগ পালন কৰা হয়, আপুনি দুআষাৰ কওক। এই চাউল ভোজনী ভাগটো গুৰুজনাৰ পহিল বৰপেটাপে আৰম্ভ কৰি আমাৰ ইয়ালৈকে চলি আছে। হয়, গুৰুজনাৰ হেৰি পঢ়ালি আহি স্বৰূপে এই সিধাভাগ আমাৰ প্ৰায় ভকতে ইয়াত প্ৰত্যেক নামঘৰে নামঘৰে এই সিধাভাগ চলায়, আৰু এই সিধাভাগ ভাদ মাহৰ 3টা তিথিতে আমি পৰম্পৰা হিচাপে চলাই আহিছোঁ। হয়, আৰু আগলৈকো চলি থাকিব এই আমাৰ কৰ্মভাগটো। আৰু কোন কোন ঠাইত পাতে এই তিথিভাগ? এয়া তিথি বালিগাঁও পাতে, ডুমডুমীয়াত পাতে, আৰু উদালিত পাতে, এনেকৈ 3-4 জেগামানত পাতে আৰু পাতে। হয়, এনেই বৰঙাবাৰী ছাইডটোত বা অন্য জেগাবিলাকত নাই। হয়,
উদালি কাকিয়ে আমাৰ হেৰি ডুমডুমীয়া বালিগাঁও বেতকাটি এই জেলাইগুৰি এইখিনিতে আমাৰ এই ভাগটো চলোৱা যায়। ঠিক আছে, ধন্যবাদ ধুনীয়াকৈ বুজাই দিয়াৰ বাবে আপোনাক ধন্যবাদ। বাকী যি অনুষ্ঠান ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ, গতিকে চাই থাকিব। আজিৰ এই থাপনি আমাৰ লাওভোজনী যি অনুষ্ঠান ধুনীয়াকৈ উপভোগ কৰিব। আৰু অসমৰ একমাত্ৰ ৩-৪ জেগাত পতা এই অনুষ্ঠান আপোনালোকে হয়তো বহুতেই এই অনুষ্ঠানভাগ দেখা নাই, গতিকে ধুনীয়াকৈ চাই থাকক শেষলৈকে। যি আজি এই অনুষ্ঠান কমপ্লিট আপোনালোকক দেখুৱাই আছোঁ। দেখা পালে এফালে বৰ্তাই ধুনীয়াকৈ কথা গোটেই বিষয়টো আপোনালোকক ময়ো মানে অভিজ্ঞ নাছিলোঁ, মোকো ধুনীয়াকৈ বুজাই দিলে আৰু আপোনালোককো জানাৰ সৌভাগ্য জতালে। গতিকে দেখা পালে আৰু বুজি পালে তেওঁ ধুনীয়াকৈ এই বিষয়টো ধুনীয়াকৈ ক'লে। আৰু অসমৰ কিছু সংখ্যক ঠাই যেনে 4-5 ঠাই মানতে এই যি থাপনি লাওভোজনী অনুষ্ঠানটো পালন কৰা হয়। আৰু প্ৰত্যেক যি ভাদ মাহৰ 3-4টা যি তিথি, এই তিথিৰ প্ৰত্যেক তিথিৰ আগদিনাখন এই থাপনি অনুষ্ঠান আয়োজন কৰা হয় আৰু ধুনীয়াকৈ তেওঁ বুজাই দিলে। এতিয়া বাকী যি কাৰ্যসূচী কেনেদৰে আগবাঢ়ে সকলোখিনি আপোনালোকক দেখাম, গতিকে চাই থাকিব শেষলৈকে। এতিয়া বৰ্তমান এই যি চাউল তোলা, প্ৰত্যেক ঘৰৰ পৰা এমুঠিকৈ অন্ন নামঘৰৰ বাবে লৈ অহা হৈছে, নামঘৰৰ আগবঢ়াই দিয়ে প্ৰত্যেক ঘৰৰ পৰা। ধুনীয়াকৈ এইখিনি তুলি থকা হৈছে আৰু ইয়াৰ পিছতে ধুনীয়াকৈ যি মাটিমাহ, লাও, কোমোৰা সকলোখিনি ধুনীয়াকৈ দিব আগবঢ়াই প্ৰত্যেক ঘৰৰ কাৰণে এসাঁজ এভাগ এমুঠি অন্ন খোৱাকৈ হিচাপত ধুনীয়াকৈ দিব। আৰু তাৰপিছতে যি আজি পৰ্ব সমাপ্ত হ'ব আৰু অহাকালিলৈ যি তিথি আছে সেই তিথি ধুনীয়াকৈ পালন কৰা হ'ব। কিন্তু তাৰ আগতে আজি এই পৰ্ব ধুনীয়াকৈ পালন কৰিব। গতিকে চাই থাকক, ইয়াৰ পিছতে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। যি ঘৰৰ পৰা এমুঠিকৈ চাউল অনা হৈছিল নামঘৰৰ বাবে আৰু ধুনীয়াকৈ পুনৰ আহি দেউৰীয়ে এমুঠিকৈ সকলোৰে পাচিত চাউল বিতৰণ কৰি গ'ল। আৰু ইয়াৰ পিছতে ধুনীয়াকৈ যি মাহ, লাও, কোমোৰা এই সকলোখিনি বিতৰণ কৰা হ'ব। আপোনালোকক কমপ্লিট দেখুৱাম আৰু গতিকে চাই থাকক। আৰম্ভ হৈছে এতিয়া বিতৰণ কাৰ্যসূচী আৰু বাকীখিনি লাহে লাহে বিতৰণ কৰা হৈ থাকিব। ইফালে দেখা পাইছে ধুনীয়াকৈ আজি যি লাওভোজনী থাপনি অনুষ্ঠানৰ মাহ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। আৰু এইফালে দেখিছে ধুনীয়াকৈ প্ৰত্যেকগৰাকী সদস্যই ধুনীয়াকৈ এভাগি পাচি ধুনীয়াকৈ লৈ আহিছে। আৰু এইফালে ধুনীয়াকৈ মাটিমাহ এসজা বঢ়িয়াকৈ এসাঁজ খাব পৰা জোখাৰে ধুনীয়াকৈ দিয়া হয় আৰু প্ৰত্যেক ঘৰৰ কাৰণে। আৰু সমজুৱাকৈ ভিজোৱা মাটিমাহ আৰু ইয়াৰ বহুত মহত্ব আছে। আৰু এই মাটিমাহ ভাগি অমৃতৰ তুল্য, কিয়নো সমজুৱাকৈ সকলোৰে মাজত বিতৰণ কৰা হয়। আৰু ধুনীয়াকৈ এই সাঁজ খোৱাৰ সৌভাগ্য থাকিব লাগিব। আৰু বহুতেই দূৰ দূৰণিৰ পৰা আহি ধুনীয়াকৈ এইভাগ নিবৰ কাৰণে আহে আৰু লৈ যায়। আৰু বহুত বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰা আদি কৰি বহুতখিনি ইয়াতে গুণাগুণ আছে। গতিকে এফালে দেখা পাইছে ধুনীয়াকৈ খৰাহীত বঢ়িয়াকৈ মাহভাগ দিয়া হৈ আছে। আৰু এফালে যি লাও আৰু কোমোৰা সেইখিনিও লাহে লাহে বিতৰণ কৰা হ'ব। ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইখিনি কৰোঁতে বহুখিনি কষ্ট হয়, কিয়নো ভাটিবেলাৰ পৰাই লাগি থকা হয় কাটা কুটাত, কিয়নো বহু সংখ্যক লাও কোমোৰা কটা হয়। কাৰণ ইয়াতে 100 ঘৰৰো ওপৰত আছে খেলত। গতিকে বহুখিনি কষ্ট হয়। হ'লেও এই যি পুৰণি নীতি নিয়ম বহুদিনৰ পৰা পালন কৰি আহি থকা হৈছে, সেই পৰম্পৰাটো ধুনীয়াকৈ বজাই ৰখা হৈছে আৰু যি কাৰ্যসূচী আগবঢ়াই নিয়া হৈছে। আৰু এইফালে চাওক প্ৰত্যেক ঘৰৰে এগৰাকীকৈ সদস্যই ধুনীয়াকৈ আহি নিজৰ যি এই অন্নভাগ গ্ৰহণ কৰি আছে, লৈ আছে। আৰু এইফালে মই দেখুৱাই আছোঁ সকলোৱে লাগি ভাগি কৰি আছে। আৰু ইয়াৰ পিছতে ধুনীয়াকৈ লাও কোমোৰা বিতৰণ কৰা হ'ব আৰু নিজৰ গৃহলৈ লৈ গৈ ধুনীয়াকৈ বনাই খোৱা হ'ব। এফালে মাহ বিতৰণ কৰি হৈ গ'ল সকলোকে ধুনীয়াকৈ, যিমানকেইঘৰ খেলৰ সদস্য আহিছিল সকলোকে ধুনীয়াকৈ আজি যি মাটিমাহ ধুনীয়াকৈ বিতৰণ কৰি হৈ গ'ল। আৰু এতিয়া এভাগিকৈ ধুনীয়াকৈ যি লাও কোমোৰা সকলোকে বিতৰণ কৰি আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। এফালে মাহ বিতৰণ কৰি শেষ হোৱাৰ পিছতে ধুনীয়াকৈ বিতৰণ কৰিছে লাও কোমোৰা সকলোখিনি। আৰু ইয়াৰ পিছতে আজি যি লাওভোজনীৰ পৰ্ব ধুনীয়াকৈ সমাপ্ত হ'ব। আৰু এইফালে আমাৰ বহি আছে দেৱম, আৰু এফালে যি লাও কোমোৰা কাক দিলে দিয়ক দেখাওকচোন এবাৰ বেগটোৰ ভিতৰত।
ধুনীয়াকৈ এফালে কমপ্লিট ৰ'ব বেগতে ভৰাই দিছে, কিয়নো এভাগি এভাগিকৈ আনাটো অসুবিধা, তাৰ পৰা নিজৰ নিজৰ বেগটো দি পঠায়। আৰু ধুনীয়াকৈ যি শেষৰ কাৰ্যসূচী লাও কোমোৰা এইফালে সকলোখিনি ধুনীয়াকৈ বিতৰণ কৰা হৈ গৈছে। আৰু এই ভাগি আজি ধুনীয়াকৈ সকলোৱে নি ঘৰত অমৃতৰ তুল্য ধুনীয়াকৈ বনাই কৰি খাব। আৰু এই ভাগ খোৱাটো বহুত সৌভাগ্যৰ কথা, আৰু সকলোৰে মানে ভাগ্যত এই ভাগ নাথাকে। গতিকে আজিৰ এই অন্নভাগ ধুনীয়াকৈ বনাই কৰি খাবগৈ ইয়াৰ পৰা নি বঢ়িয়াকৈ। আৰু এতিয়া সমাপ্তই হ'বলৈ হ'ল, গতিকে চাই থাকক, দেখুৱাই আছোঁ। এফালে আকৌ আহি গ'ল পুনৰ দুনাই মাহ, কিয়নো কিছু বেছি সংখ্যকভাৱে ভিজোৱা হয়, গতিকে সকলোকে আকৌ পুনৰ দুনাই অলপ অলপ দিয়া হৈছে। আৰু এফালে দেখা পাইছে মাহৰ পৰিমাণ, আৰু ধুনীয়াকৈ যদি ভাবে এটা পৰিয়ালে এসাঁজ খাই আকৌ দ্বিতীয় সাঁজ খাবলৈও কিছু ৰৈ যায়। আৰু ধুনীয়াকৈ দূৰ দূৰণিৰ পৰা আলহী আহিও এই অন্নভাগ বা এই যি আজি আয়োজন কৰা থাপনিৰ খাদ্যভাগ ভোজন কৰে। আৰু লাষ্টৰ যি তিথি আহিনী মেলা, আৰু সেই আহিনী মেলাৰ আগদিনাৰ তিথিটোত আমাৰ গাঁৱত সকলোতকৈ বেছি মানুহ হয়, আৰু পিছদিনাখন ভাওনা থাকে, আগদিনাখন এই থাপনিৰ যি অনুষ্ঠান আয়োজন কৰা হয়, আৰু সেইদিনাখন মানুহৰ সংখ্যা বহুত বেছি, গোটেই গাঁৱতেই মানুহে ভৰি থাকে। আৰু এইফালে চাওক আকৌ পুনৰ মাহ আহি আছে কমপ্লিট। আজিৰ যি লাও ভোজনী থাপনি অনুষ্ঠান হৈ গ'ল সমাপ্ত। আৰু ধুনীয়াকৈ মোৰ ভাগৰ যি লাও কোমোৰা মাহ আমাৰ ঘৰৰ ভাগৰ ধুনীয়াকৈ সকলোখিনি লৈ ল'লোঁ। এতিয়া ঘৰলৈ আগবাঢ়োঁ, কিয়নো ঘৰত গৈ ধুনীয়াকৈ সময় হৈ গ'ল 9টা, ঘৰত গৈ ধুনীয়াকৈ এইখিনি বনাই মেলি খাব লাগিব। গতিকে এফালে লৈ ল'লোঁ, ঘৰত সকলোখিনি বাকী যা যোগাৰ হৈয়ে আছে বনাবৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ এইখিনি লৈ গৈ বনাই মেলি খোৱাৰহে কথা। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আগন্তুক আহি থকা বাকী তিথি বা আহিনী মেলা ভাওনা সকলোখিনি ভিডিঅ' আপোনালোকক ডিটেইলছত দেখুৱাবলৈ চেষ্টা কৰিম মোৰ চেনেলৰ জৰিয়তে। আৰু যদিহে ছাবস্ক্ৰাইব কৰি ৰাখে তেনেহ'লে ধুনীয়াকৈ চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই, বিদায়। লগ পাম নেক্সট ব্লগত।